নমস্কাৰ আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে পুৱা 11 বজাত চৰ্দাৰধাম ভৱনৰ কন্যা ছাত্ৰাবাসৰ ভূমি পূজনত অংশগ্ৰহণ কৰে এই ভূমি পূজন কাৰ্যক্ৰমত গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী আৰু উপ মুখ্যমন্ত্ৰী নীতিন পেটেলেও অনুষ্ঠানটোত উপস্থিত থাকে উল্লেখ্য যে চৰ্দাৰধামত 1600 জন শিক্ষাৰ্থী বা প্ৰাৰ্থীৰ বাবে আৱাসিক সুবিধা আছে লগতে আছে 1000 কম্পিউটাৰ প্ৰণালীৰ সৈতে ই-লাইব্ৰেৰী, পুথিভঁৰাল, উচ্চ প্ৰযুক্তিৰ শ্ৰেণীকোঠা, ব্যায়ামগাৰ, প্ৰেক্ষাগৃহ আৰু ব্যৱসায়িক ৰাজনৈতিক সভাৰ বাবে 50টাকৈ বিলাসী কোঠাৰ সৈতে বিশ্ৰামো গৃহ সন্নিৱিষ্ট হৈ আছে। এতিয়াৰ পৰা আৰু এই ছাত্ৰাবাসত দুখীয়া তথা পিছপৰা শ্ৰেণীৰ 2000 ছোৱালীৰ বাবে কন্যা ছাত্ৰাবাস হোষ্টেলৰ সুবিধাও ৰখা হৈছে। অনাগত সময়ত ইয়াত এইসকল ছাত্ৰীৰ কাৰণে সৰ্বভাৰতীয় পৰীক্ষাৰ প্ৰস্তুতি আদিও চলোৱাৰ ব্যৱস্থা কৰা হৈছে। News Desk Report, Our Northeast.